হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দিনটো বাৰু আপোনালোকৰ কেনে গ'ল? মোৰ বাৰু দিনটো ভালে কুশলেই গ'ল। মই দোকানৰ পৰা আহিহে এতিয়া ভিডিঅ'টো বনাওঁ বুলি লৈছোঁহি। ফ্ৰেছ হৈ লৈ পিনে বোলো একাপ চাহ খাওঁ। সেই আৰু লগতে বেটাৰ হৰলিক্স অকণমানো তাক দিলোঁ খাবলৈ। লগতে অকণমানি সৰু সুৰা কিবাকিবি বস্তুৱে খাবলৈ ল'লোঁ আৰু। তাৰপৰা ভাত পানীটো বনাবলৈ আছে আৰু চবৰেতো সেইটোৱে কাম নহয় জানো, ভাত পানী বনোৱা। আকৌ মোৰ কেকৰ অৰ্ডাৰো আছিলে আৰু ক্ৰীমখিনিও মই বিট কৰি লৈছোঁ। তাৰ মাজে মাজে আকৌ ভাতৰ ওচৰলৈ দৌৰি যাবলগীয়া হৈছে। চববোৰে মেনেজ কৰি থাকিবলগীয়া হৈছে আৰু তেনেকৈ। বোলে আকৌ কেকৰ বেচটো বৰ ধুনীয়া হৈছে, চাওকচোন। আৰু মই কেককেইটা অলপ কৰিয়ে ফ্ৰিজত ৰাখি দিব লগা হ'ল। ল'ৰাটোৱে আমনি কৰিলে, শুব হ'ল যে তাৰ। আৰু সেইকাৰণে বোলো ভাত পানীকেইটাও একেবাৰে খুৱাই লওঁ, নহ'লে আকৌ নোখোৱাকৈ শুই থাকিব নহয়। সেই বুলি থৈ দিলোঁ আৰু এনেকৈ কৰি। ৰাতিপুৱাহে কাইলৈ ফাইনেল লুকটো আপোনালোকক দেখাব পাৰিম। আজি থালিখন এই আৰু চিম্পুলকৈ মাছৰ আৰু খৰিচা আৰু এয়া দাংবডি চব্জি এনেকৈ কৰি ভাতকেইটা খালোঁ আৰু। নেক্সট আপোনালোকক আকৌ ভিডিঅ'টো কাইলৈ লগ পাই আছোঁ দেই। 2 পাউণ্ডৰ কেকটো এইটো, আৰু ইয়াত মই নিজৰ মতেই বনাই দিছোঁ। কিছুমান কাষ্টমাৰৰহে ডিমাণ্ড থাকে, এনেকৈ লাগিব তেনেকৈ লাগিব। আচলতে নিজৰ মতে আমি বনাবলৈ পালে কেকটো বেছি ভালহে হয়। আৰু এইটো হৈছে বেণ্টো কেকটো। ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। তেন্তে আজিলৈ বাই।